Good morning everyone. আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। উঠিছোঁহে মাত্ৰ। এইকেইদিন যে ইমান দেৰিকৈ হোৱা হৈছে নহয়, বৰষুণ দিয়াৰ পৰা একদম বৰষুণ এলেহুৱা কৰি পেলাইছে মানে। ইমানেই হওঁ আজিকালি একদম শুৱাই মুঠতে খোৱা কিন্তু ৰেচিপি দিবলৈ ভাল হৈছে দেই। দেখিছেনে ইমান ধুনীয়া হৈছে ইমান ধুনীয়া লাগিছে একদম সেউজীয়া মই মানে আমাৰ ঘৰৰ পিছফালে আছে এইটো পুখুৰী মানে আমাৰ ফিচাৰী হয় একদম দেখিছোঁ ইমান ধুনীয়া হৈ আছে তাত চাবলৈ আহিছোঁ মানে আৰু আজি কি কৰিম গম পাইছে নাই আজি মই ইয়াৰ পৰা কেঁকোৰা ধৰিম আৰু আপোনালোকক দেখুৱাম কেঁকোৰা ৰেচিপি দিম আপোনালোকে চাই থাকক লাষ্টলৈকে চালে এনেও গম পাব কিমান পাইছোঁ কেনেকৈ ধৰিছোঁ সেইটো বাৰু নেদেখাওঁ কাৰণ মই বহুত বেছি চিঞৰ বাখৰ কৰোঁ যে জোকে ধৰিব কিবা কেঁকোৰাই চেপিব সেইকাৰণে নেদেখাওঁ বনোৱাটো নিশ্চয় দেখাম কিমান পাইছোঁ নিশ্চয় দেখাম প্লিজ সকলোৱে লাষ্টলৈকে ভিডিঅ'টো চালে এনেও গম পাব গতিকে সকলোৱে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক কিজনী আমাৰ হাঁহ চৰা হাঁহ পোৱালি তিনিটা আছে তাৰপিছত এইজনী মতা মাইকী হ'ল আৰু এজনী আছিলে হেৰাই থাকিলে কোনোবা খালে চাগে ধৰিলে আজি ধুনীয়াকৈ ওলাই যাম বুলি ভাবিছিলোঁ ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ লগৰ কেইজনীক লগ ধৰিলোঁ নাযায় বোলে সেইকাৰণে ময়ো নগ'লোঁ কাইলৈ যাম কাইলৈ ছানডে যিহেতু ছানডেত ফুৰিব যাম আৰু মুঠতে আপোনালোককো লৈ যাম চাই থাকিব দোকানলৈ গৈছিলোঁ সেইফালে আমাৰ চাবতে পানী একদম ভৰ্তি ৱাও ইমানখিনি কেঁকোৰা পাইছোঁ দেখিছেনে এতিয়া স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আপোনালোকে কেঁকোৰাখিনি আমি বইল কৰি লৈছোঁ ধুনীয়াকৈ তেতিয়া মানে ভাল হয় গোন্ধ এটাও হয় এইটো নোহোৱা হয়গৈ বইল কৰি হৈ গ'ল এতিয়া ঠাণ্ডা পানীৰে ধুই লৈছোঁ ধুনীয়াকৈ কেঁকোৰাখিনি দুফাল কৰি লৈছোঁ তেতিয়া সিজেও ভালো হয় খাবলৈ মই কেঁকোৰা ভাজিৰ কাৰণে লৈ লৈছোঁ পিঁয়াজ দুটামান কাটি লৈছোঁ তাৰপিছত আদা নহৰু পেষ্ট এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ পিঁয়াজখিনি ৰঙচুৱা হ'লেকৈ ভাজিম এইফালে আমাৰ বনি আছে গাহৰি মাংস ডিমৰু পাত আৰু কিবাকিবি এইবোৰ ধেৰ কিবাকিবি মই ক'বও নাজানো ইমানখিনি পাতৰ নাম নাজানো বনি আছে এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে অলপকৈ ভাজি আছোঁ এতিয়া দিছোঁ হালধি ইয়াতে দিছোঁ এতিয়া কেঁকোৰাখিনি একদম মেইন বস্তু ভাল লাগে খাই আৰু চাটনিকেও ভাল লাগে এনেকৈ পিটিকা কৰি খাই যে বহুত ভাল লাগে মানে আজি নাখাওঁ আৰু ভাজিয়ে খাম এইজনী আমাৰ ধুনু ছোৱালীজনী পুঞ্জু ধুনু ছোৱালীজনী এইফালে আমাৰ পদিনা মই কেঁকোৰা ভাজিত লগাম ভাল লাগে গোন্ধটোও ভাল লাগে মই মানে ভাল পাওঁ এইবিলাক আৰু বেছি নলগাওঁ আৰু নৰসিংহ ছিঙি লওঁ নৰসিংহ নায়েই তথাপিও যি আছে সেইটোকে লৈ গৈছোঁ মই কৈছিলোঁ নহয় বহুত ভাল পাওঁ বুলি এইফালে আমাৰ ভোট জলকীয়া লাগি আছে এইটো ভোট জলকীয়া এয়া আমাৰ ঘৰৰ ভাত কেৰেলা লাগিছে কালি ডাঙৰ দুটামান মই ছিঙিছোঁ আলুৰ লগত ভাজিবলৈ লাগিছে পূৰা খালি কিছুমান গেলিছেও হৈ গ'ল আমাৰ অলৰেডি হৈয়ে গ'ল কেঁকোৰা ভাজি এতিয়া লাষ্টত দি দিছোঁ মই নৰসিংহৰ পাত মই কৈছিলোঁ নহয় নৰসিংহৰ পাত ইমানেই বেছি ভাল পাওঁ মানে যি ভাজিয়ে হওক চবতে মই দি দিওঁ মানে আৰু লগতে আজি দিছোঁ পদিনাও দিছোঁ ভাল লাগে পদিনা যে কেঁকোৰা চাটনিৰ লগত বহুত বেছি ভাল লাগে মানে আৰু এইটো ৰেচিপিত মই বেলেগ একো মছলা দিয়া নাই তেনেকৈ মই অকল আদা নহৰু পেষ্ট দিছোঁ আৰু এয়া নৰসিংহ পাত আৰু পদিনা দিছোঁ বেলেগ একো মছলা লগোৱা নাই ৱাও মোৰ কেঁকোৰা ৰেচিপি হৈ গ'ল আপোনালোকে কেনে পালে ক'ব কমেণ্টত কৈ দিব আৰু লগতে আছে মোৰ গাহৰি মাংস যিটো চবৰে ফেভৰেট হয় মোৰো ফেভৰেট হয় ময়ো ভাল পাওঁ খাই একদম
বেছি ঠাণ্ডা বতৰ আৰু এইবোৰ মানে খাই ভাল লাগে আৰু এনেকৈ কিবা কিবি বনাই মানে ভাল লাগে আৰু যিটো সময়ত যি বস্তু খাব লাগে যি বস্তু ওলাই খাব লাগে ন খাই চাব লাগে বহুত টেষ্টি হৈছে ইয়াক আজি ইয়াক এইটো ইয়াকটো তাৰপিছত এইটো জিনিয়ক আজি এনেকুৱা ঠাণ্ডা বতৰত এইবোৰ বনাই খাই থাকিলে মজা লাগে মানে কিনো কৰিম ন ঘৰত সোমাই সেইটো কাৰণে ৰেচিপিটোকে দি আছোঁ মানে এনেই ফুৰিবলৈ যাবলৈও মানে একদম বতৰ বেয়া বৰষুণ নেৰেই সেইকাৰণে যিমান পাৰোঁ দিছোঁ আৰু ৰেচিপিকে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু এতিয়া একদম আমাৰ ইয়াত পূৰা পানী বাৰিষাই হৈ গৈছে আৰু মুঠতে বৰষুণ দি কেঁকুৰা পাইছিলোঁ আমাৰ ফিচাৰীতে কেঁকুৰা প্ৰতি বছৰেই ওলায় কেনেকুৱা পালে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ ভাত চাত খোৱা হৈ গ'ল এতিয়া চুলি নধৰিবা একো নহয় ইমান ধুনু ছোৱালীজনী চুলিখিনি বান্ধিছে তাইৰ চুলিখিনি তলৰখিনি গোটেই সৰিছে এতিয়া গজি ওপৰখিনি ধুনীয়াকৈ বান্ধিব পৰা হ'লগৈ মাম্মা 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 কি হ'ল মাম্মা মাম্মা কি লাগে অ মাম্মা মাম্মা আমি ভাত চাত খালোঁ এতিয়া এনেই বহি আছোঁ কাম নাই একদম বৰষুণৰ বতৰত বৰষুণে ওলাবই নিদিয়ে ফুৰিবলৈ যাবলৈ মন গৈছে ঘৰতে সোমাই কিমান থাকিম আৰু ন ভাল লাগিলে চবৰে এনেকৈ মৰমবিলাক পাই সঁচাকৈ বহুত ভাল লাগিলে মোৰ ফাৰ্ষ্ট ভিডিঅ' ভিউৱাৰ্ছ আহিছে খালি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটোহে অলপ কম হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আকৌ তেতিয়াহে আৰু বেছি ভাল লাগিব ন কিন্তু তথাপি এতিয়া বহুত বেছি ভাল লাগিছে মই ইমানখিনি আশা কৰাই নাছিলোঁ বা ইমানখিনি মানুহে যে চাব বুলি কাৰণ এতিয়া এইখিনিয়ে মোৰ কাৰণে যথেষ্ট কাৰণ নতুন হয় ন গতিকে সকলোকে থেংক ইউ ছ' মাছ ইমান মৰম দিয়াৰ বাবে ইমান এনেকৈয়ে দি থাকিব একদম প্ৰতিটো ভিডিঅ' এনেকৈ দি থাকিব বুলি আশা থাকিল মই আশা ৰাখিলোঁ আপোনালোকৰ পৰা এনেকৈ মৰম দি থাকিব প্লিজ এইফালে মোৰ জেঠাই তাই মোৰ ভিডিঅ'টোকে চাইছে মানে চোৱাই নাই মানে এইফালে আছে আৰু তাই মানে তাই চব কাম কৰি দিব কিন্তু ভিডিঅ' নোলায় মানে উলিয়াই দিওঁ দেই আজি দেখুৱানে ইমানে মানে লাজ কৰে চমক কাটি পেলাম চিষ্টেমে নাই আৰু
এই গোলাপ ফুল এইটো পিংক একদম পিংকটো নহয় হোৱাইট পিংক হয় পিংক কালাৰ সেই ফুলি আছে এই বৰষুণ দিয়াৰ পৰা মানে চব গেলিছে ফুলিছে গেলিছে বেছি সৰি পৰিছে অহ গোলাপ এইফালে তগৰ ফুলাই নাই ফুলিবহে লাহে লাহে এইফালে পিংক কালাৰ ৰ'জ পিংক কালাৰ বহুত ভাল লাগে আপোনালোকে আশা কৰোঁ আপোনালোকে এনেকৈয়ে মৰম দি যাব এনেকৈয়ে মোক চাই দিব প্ৰতিটো ভিডিঅ' এনেকৈয়ে চাই দিব এনেকৈয়ে মৰম দিব প্লিজ প্লিজ